হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই। মই আজি অৰুণতি বৰদলৈ আপোনালোকৰ মাজলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আগবাঢ়ি আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে চাই উপকৃত হ'ব। আজি মই পালেং শাকৰ সৈতে মাছৰ জোল বনাম বুলি ভাবিছোঁ। পালেং শাকৰ সৈতে মাছৰ জোল মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰি যাম। আৰু যিসকল নতুন ৰান্ধনি তেওঁলোকেও মোৰ এই ভিডিঅ'টো চাই পেলাই বহুত উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে চাওঁ আহকচোন মই আজি কিদৰে পালেং শাকৰ সৈতে মাছৰ জোল বনাওঁ। পালেং শাকখিনি মই এতিয়া প্ৰথমতে এনেকৈ কাটি লৈছোঁ, গুৰিখিনি কাটি লৈছোঁ। বহুত লেতেৰা থাকে নহ'লে কাটি পেলাই মই ভালকৈ ধুই ল'ম। আপোনালোকক দেখাই গৈছোঁ প্ৰথমৰ পৰা। এয়া মই ভালদৰে ধুই ল'ব খুজিছোঁ। এয়া চবৰে বনোৱাৰ নিয়মবোৰ বেলেগ বেলেগ। মইনো কিদৰে বনাওঁ তাকে আপোনালোকে চাই যাব আৰু তেনেদৰে বনাই খাই পেলাই বহুত ভাল পাব। চাই যাওকচোন আপোনালোকে। লগত বিলাহী লাগিব, মই বিলাহীটোও ধুই দিছোঁ। এয়া মই পালেং শাকখিনি ধুনীয়াকৈ ধুইছিলোঁ, আপোনালোকক দেখালোৱে। এয়া সৰু সৰুকৈ কাটি ল'লোঁ মিহিকৈ। লগত বিলাহী, এয়া টুকুৰা টুকুৰকৈ আলু কাটি লৈছোঁ, নিমখ হালধি এয়া। আৰু আমাক পিঁয়াজটো লাগিবই, পিঁয়াজ তেল এয়া মই দিওঁতে কেনেকৈ বনাম আপোনালোকক দেখাই যাম বাৰু। এতিয়া মই সকলোখিনি কুকাৰটোতে ভৰাই দিম। এয়া মই হাতেৰে ভৰাই দিছোঁ। এখন হাতে যিহেতু মই ভিডিঅ'টো কৰি আছোঁ দিগদাৰো হয় অলপ, তেনেকৈ মই আপোনালোকক দেখাই গৈছোঁ। মই ভৰাই লওঁ এইখিনি। এয়া মই একেলগে ভৰাই দিলোঁ। ভৰাওঁতে আপোনালোকক দেখাইছিলোঁৱে, গোটেই ভিডিঅ'টো দেখাবলৈ নহ'লে। ইয়াতে মই পানী দি দিছোঁ, নিজৰ আন্দাজমতে পানী দিম, আপোনালোকেও তেনেকৈ দি দিব। নিজৰ আন্দাজত দিছোঁ মই, মানে বেছি থুপথুপীয়া নকৰোঁ। পালেং শাকৰ সৈতে মাছৰ জোল বুলি ক'লে অকণমান জোল হ'লেহে ভাল লাগিব। এতিয়া কাষৰটো মাৰি দিছোঁ। আপোনালোকক মই সকলোখিনি প্ৰথমৰ পৰাই দেখা যাবলৈ চেষ্টা কৰি আছোঁ আৰু মই ভাবোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু এনেকৈ বনাব পৰাকৈ মই দেখাই গৈছোঁ এটা এটাকৈ সকলোখিনি। এয়া এনেকৈ মই কুকাৰটো উঠাই দিলোঁ। হৈ লওক, মই আকৌ আপোনালোকক দেখাই থাকিম, চাই থাকক আপোনালোকে। এয়া হৈছিল এটা মাৰিলে, মই আৰু এটা মাৰিবলৈ দিলে বন্ধ কৰি দিম। দুটাহে দিম মই হুইছেল। এয়া বন্ধ কৰি দিলোঁ মই। এতিয়া মই কুকাৰটো খুলি দেখাই দিছোঁ আপোনালোকক। এয়া সিজিলে ধুনীয়াকৈ আলু, বিলাহী আৰু পালেং শাক। এতিয়া মই কুকাৰটো আঁতৰাই পেলাই ইয়াতে কেৰাহী এতিয়া পাতি ল'ম। এইখন কেৰাহী পাতি লৈছোঁ। মোৰ বহুতকেইটা ভিডিঅ'ত আপোনালোকে দেখিছে যে কেৰাহীবোৰ এনেকুৱা ভাবিব পাৰে বহুত লেতেৰা, কিন্তু সেইটো কথা নহয়। মই এলুমিনিয়ামৰ কেৰাহী সাধাৰণতে এনেকুৱা ক'লা হ'বলৈহে দিওঁ। এলুমিনিয়ামটো মানে বেছি বগা হৈ গৈ থাকিলে সেইটো ইমান আমাৰ স্বাস্থ্যৰ কাৰণে ভাল নহয়। যেতিয়ালৈকে সি ক'লা লেয়াৰটো নুঠে তেতিয়ালৈকে সি মানে ভাল নহয়। ক'লা লেয়াৰটো উঠিলেহে ভাল বুলি মই মানে বহুতে কোৱা শুনিছোঁ। সেইটো কাৰণে মই এনেকৈ ৰাখোঁ। বহুত ঘঁহি মই ধুই নাথাকোঁ। এতিয়া মোৰ কেৰাহী গৰম হ'বলৈ দিম, তেলটো দিম। এতিয়া গৰম হৈ লওক। এয়া চাওক, মোৰ তেল গৰম হ'ল। অকণমান মই ষ্টিম কৰি লৈছোঁ, এনেকৈ খচকৈ মাৰি দিয়ে। ইয়াত মই দিম এতিয়া পাঁচফোৰণ। এয়া পাঁচফোৰণটো দিলেহে ভাল লাগে টেঙা জোল বুলি ক'লে। ইয়াতে দিছোঁ পিঁয়াজ নিদিলেও হয়, কিন্তু মই দিছোঁ। আৰু এটা বস্তু দিম, মই সকলোকে কৈছোঁ আগতে, নহৰু অকণমান মই দি দিওঁ, মানে দিলে মোৰ জোলটো ভাল লগা নিচিনা লাগে, দি দিছোঁ। আপোনালোকে নহৰুটো দিবও পাৰে আৰু নিদিবও পাৰে, এইটো আপোনালোকৰ ইচ্ছা কথা। তেল গৰম হৈ গ'ল এতিয়া পূৰা। ইয়াতে মই সেইখিনি ঢালি দিম। একেবাৰে উজু নিয়ম, পটককৈ হয়। এনেকৈ বনাই পেলাই আপোনালোকে খাই চাব, বহুত ভাল পাব।
এয়া অলপ দেখিছে নহয় পনীয়াই কৰিছোঁ মই এয়া পনীয়া কৰিছোঁ টেঙা জোল বুলি ক'লে সাধাৰণতে পনীয়া হ'লে বেছি ভাল লাগে এতিয়া ইয়াতে মোৰ মাছ এয়া ফ্ৰাই কৰি থৈছিলোঁ কালিয়ে আনিছিলে ৰাতি আৰু মাছ শিৱৰাত্ৰি আছিলে কাৰণে আগতে খোৱা নাছিলোঁ এয়া মাছ দি দিছোঁ আমাৰ যিজন মানুহ সেইজনৰ জোখতে দিছোঁ এয়া আৰু এয়া পাভ মাছ আনিছিলে ফ্ৰিজত সোমাই আছে পাভ মাছ এয়া ফ্ৰাই কৰি থৈছিলোঁ পাভ মাছো এয়া লগতে দি দিছোঁ পিচ দি দিছোঁ তেনেকৈ এইখিনি কি কৰোঁ কৰিম আৰু ফ্ৰাই কৰিয়ে খাওঁ নে কেনেকৈ কি কৰি খাওঁ এতিয়া জোলত দি লৈছোঁ এইখিনি উতলক মই আপোনালোকক দেখাই আছোঁ এয়া চাওক ইমান ধুনীয়াকৈ উতলিছে উতলিলে এয়া হৈ গ'ল মোৰ এয়া পালেং শাকৰ সৈতে খোৱা মাছৰ জোল এনেকৈ বনাই খাই চাব আপোনালোকে বহুত ভাল পাব মই এতিয়া বেলেগ এটা বাচনত নমাই ৰাখিম এয়া চাওক মোৰ মাছৰ জোল পালেং শাকে সৈতে বনোৱা ধুনীয়াকৈ হৈ গ'ল খাব পৰা বহুত ধুনীয়া হয় এনেকৈ খাই চাব বনাই পেলাই মই প্ৰথমৰ পৰা সকলোখিনি দেখুৱাইছোঁৱেই যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুন তেওঁলোকে কাষতে থকা বেল আইকনটো দবাই দিব ধন্যবাদ